তো হে গাইজ আসসালামু আলাইকুম ওয়েলকাম বেক টু মাই চেনেল। চ' আজি নতুন এটা ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভালে আছে। চ' মই আৰ্চিন আৰু আনিছাক স্কুলত লৈ আহিছোঁ, অংগনাবাদী স্কুলত। এতিয়া ইহঁতে পঢ়ি থাকক, মই ওলাই যাওঁ অলপ নগাঁৱত, কাম আছে। চ' পিছত লগ পাই আছোঁ। তো হে গাইজ আসসালামু আলাইকুম। চ' মই আজি নগাঁও আহিছিলোঁ আৰু কিবা এটা কাম আছিলে, পটককৈ আহিব লগা হ'ল আৰু আহি পিছত দাদা তাত সোমালোঁ। এই দুজনী স্কুলৰ পৰা আহি লৈ ভাত পানী খাই বহি আছিলে। চ' এই দুজনীক আগতে দেখা পাইছে এটা ভিডিঅ'ত, কোনোবা চাইছে যদি। আৰু এই দুজনী হৈছে মোৰ ডাঙৰ দাদাৰ ছোৱালী। আমাৰ ঘৰত গাইজ চব ছোৱালী, ডাঙৰ দাদাৰ দুজনী ছোৱালী, মোৰ এজনী আৰু ভাইটিৰ এজনী ছোৱালী, চব ছোৱালীয়ে ছোৱালী। হা, তো এইজনী হৈছে তাইফা ইছলাম ডাঙৰ ছোৱালী, আৰু এইজনী হৈছে ৰাইছা ইছলাম। ৰাইছা, তুমি তোমাৰ ইণ্ট্ৰডিউচ দি দিয়া। Yes, my name is Raisha Islam. My father's name is Haidul Islam. My mother name is Nirmala Begum. I am class 1. My school name is Cry Jyoti Senior Secondary School, CBSE. তুমি ইংলিছতে গোটেইখিনি কৈ দিলা, পিছত বুজি নাপালে মানুহবিলাকে। হা, আছামিছত ক'ব নোৱাৰা? ক্ৰাইজিটত আছামিছ আছে নে নাই? আছামিছত কেনেকৈ ইণ্ট্ৰডিউচ দিব কোৱাচোন? কেনেকৈ নমস্কাৰ মোৰ নাম, তেনেকৈ কোৱাচোন। অকণো নাজানো? কেনেকৈ অকণ কৈ দিয়ে। নমস্কাৰ, মোৰ নাম ৰাইজা ইছলাম। মোৰ দেউতাৰ নাম পাপা না দেউতা? ঠিকে আছে, কোৱা। মোৰ দেউতাৰ নাম। আচ্ছা আচ্ছা আচ্ছা। তাইফা, তোমাৰ ইণ্ট্ৰডিউচ দিয়া। আছামিছতে কোৱা বাৰু। নমস্কাৰ, মোৰ নাম তাইফা ইছলাম। মোৰ দেউতাকৰ নাম হয় হাইদুল ইছলাম। মোৰ মাৰ নাম হয় নুৰমালা বেগম। মই ক্লাছ 5ত পঢ়োঁ। মোৰ ভণ্টিৰ নাম ৰাইছা ইছলাম। কোন স্কুলত পঢ়া? গ্ৰেজুৱেটি চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত। এতিয়া বোলে DPSত গুচি যাবা, মইতো লগাই দিম প্ৰিন্সিপালক। এতিয়া DPSত চিলেক্ট হৈ গ'ল আমাৰ তাইফা ৰাইছা। এতিয়া বোলে DPSত যাব। আমাৰ নতুনকৈ খুলিছে নগাঁৱত DPS। তাতে এইবাৰ এণ্ট্ৰেঞ্চ এক্সাম দিছিলে, দুয়োটা আলহামদুলিল্লাহ দুটাই পাছ কৰিলে, আৰু তাতে যাব বোলে। পঢ়িবা হ'ব। এতিয়া মই যামগৈ। কিয়? মই আজি যামগৈ, পিছত আকৌ আহিম। ছেটাৰডে আকৌ আহিম নহয়, চাচিহঁতে আহিব চবেই। বিয়া আছে নে ছানডে? ছেটাৰডে আহিম। কিয় এতিয়া আনিছা কান্দিব পিছত? নাই, মোৰ কাম আছিলে, সেইটো কাৰণে পটককৈ আহিব লগা হৈছে, সেইটো কাৰণে আহিছোঁ। আজি যামগৈ, বেলেগ এদিন লগ পাম, আকৌ আহিম হ'ব। চ' ৰাইছা আৰু তাইফা ভালছে দুইটা পঢ়িবা দেই। আকৌ আহিম ছেটাৰডে, আকৌ আহিম আকৌ আহি লগ পাম, তেতিয়া চবেই আহিব চাগে। হা, হ'ব। কি ক'বা গাইজক? কি ক'বা? আপুনি আমাৰ চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি দিব। আপুনি কমেণ্টটো বহুত কৰি আছে, আৰু মোৰ সাসুক দুআ দি থাকক এনেকা। মই যাম হ'ব। নাই, তো গাইজক কৈ দিয়া আজিৰ কাৰণে বাই। আকৌ লগ পাম নতুন ব্লগত। আকৌ চাচু আহিলে তেতিয়া লগ পাম দেই। বাই বাই, খুদা হাফিজ। সালাম দি দিয়া চবকে। সালাম অ'কে, ঠিক আছে গাইজ। চ' গাইজ, এতিয়া মই বুক ষ্টলত ওলাই আহিছোঁ, আৰু ইয়াৰ পৰা মই আনিছা আৰু আৰ্চিনৰ কাৰণে কিতাপ লৈ লৈছোঁ, আৰু পেঞ্চিল বক্স কিবা কিবি লাগিছিলে সিহঁতৰ, এইখিনি লৈ লৈছোঁ। এতিয়া ওলাই যাওঁ আৰু। এই দাদাজনৰ পাণ দোকানৰ পৰা কোনে কোনে পাণ খাই ভাল পায় নগাঁৱৰ মানুহ জনাবচোন। ইয়াত কিন্তু মই বহুত আগৰ পৰা পাণ খাওঁ, বহুত ভাল বনায়, ধুনীয়া বনায়। আৰু এইটো আছে আপোনাৰ মেইনলিপৰ ফ্ৰণ্টতেই। ফাইনেলি আহি গৈছোঁ মাহীহঁতৰ ঘৰত, আৰু মাহী পূৰা ব্যস্ত মোবাইলত। মাহী, আজিতো ঘৰ খালী খালী লাগি আছে, কোনো নাই নেকি? আজি কোনো নাইকিয়া। হা, আজি হায়াতত গৈছে ফুৰিবলৈ। হায়াতো নাই, টিকু আহিছিলে বুলি শুনিছোঁ। তাইও নাই? তাইও গৈছে? ক'ত? নলবাৰী? হা, আপোনাক অকলে থৈ গ'ল? অকলে আছোঁ আৰু কি কৰিবি, অকলশৰীয়া মানুহ অকলেই থাকিব লাগিব। হা, ছোৱালীটো এনেই পাৰে ধান হতে। হা, লাষ্টত আমিয়ে আৰু। হা, বেয়া লাগিছে নে নাই, নে ভাল লাগি আছে? ভাল লাগিছে। ভাল লাগি আছে সঁচাই? মই আহিলে কম কিন্তু হায়াতত যে নাই বুলি, বিৰাট ভাল পাইছে। চাই দিব। হা, তোৰ ভিডিঅ'তে চাব। হা, ভাল লাগি আছে। সিহঁতে যদি মোক এৰি থৈ যাব পাৰিছে, তেতিয়াহ'লে মোক কিয় ভাল নালাগে? আচ্ছা আচ্ছা, হয় নেকি? লাষ্টত ল'ৰাবিলাকে কামত আহে জানে নাই? চেলিম আছে, মই আছোঁ, আমি এইকেইটাই ঘৰত থাকিম, হয়নে নাই?
ল'ৰাকেইটাতো থাকিব, বোৱাৰীকেইটা কি কামৰ হয়? বোৱাৰীকেইটাও কামৰ হ'ব ইনশাল্লাহ। হয়নে ইনশাল্লাহ নহয়? কামৰ হ'ব ল'ৰা কৰিব আপোনাৰ চিন্তা নকৰিব। কেতিয়া আহিব মোৰ তাতে? ইণ্টাৰভিউটো কিয় লৈ আছে? আপোনাৰ ইণ্টাৰভিউ লৈ আছোঁ, ঘৰ আজি খালী নিমাও হৈ আছে। তাকে আপুনি কেনেকৈ কি কৰি আছে তাকে মোক বেয়া লাগিছে। মই নগাৰ পৰা আহিছোঁ, এতিয়া আহি পেলাই মই আপোনাৰ ওচৰত আহিছোঁ, মাহীক চাওঁগৈ পেলাই সি কি কৰি আছে গম পাইছে। এতিয়া আপোনাৰ কাৰণে স্পেচিয়েল কিবা বনাম এতিয়া মই। আচ্ছা, ঠিক আছে, আপুনি ভাল পায় মোৰ হাতৰ, কি বেছি ভাল পায় মোৰ হাতৰ আপুনি? বিৰিয়ানীও ভাল পাওঁ অঁ, আৰু বাৰ্গাৰো ভাল পাওঁ। যোৱা বছৰ খাইছিলে বাৰ্গাৰ ন? বাৰ্গাৰটো বহুত ভাল বহুত টেষ্টি হয় না? আজি চিকেন বাৰ্গাৰ খুৱাম হা? চিকেন বাৰ্গাৰ। অঁ, যোৱাবাৰ কি ভেজিটেবল বাৰ্গাৰ? যোৱাবাৰ ভেজ খুৱাইছিলোঁ, ভেজ আৰু এগ আছিলে, এতিয়া চিকেন আৰু চীজ লৈ আহিছোঁ মই নগাঁৱৰ পৰা, এটাৰ পৰা চীজ টিজ লৈ আৰু কি আহিছোঁ। আনিছে? চীজ আনিছোঁ, আপোনাৰ বন আনিছোঁ, তাৰপিছত চেলিম আকৌ হেৰি ভাল পায়, টমাটো কেচাপ, এয়া চব বনাইছে। চেলিম আহিলে চেলিম আৰু মই বনাম মিলি, মানে ছোৱালী নাথাকিলেও আজি যে তাৰমানে মোৰ পাকঘৰটো কিটচেন মানে নাই ধামাকা। একো নহয়, ধামাকা কৰিবি তই মানে। একো নহয় মাহী, ছোৱালীবিলাকে যেনেকে আপোনাৰ কিটচেন ৰাখে আৰু চাফা পাব, মোক চাফা যেনেকে আছে আপোনাৰ কিটচেন তাতকে বেটাৰ পাব, হ'ব? আচ্ছা, ঠিক আছে, তুমি এতিয়া আহিছা? এতিয়া যে অফিচ আৰু হা? ঘৰৰ কাৰণে বেলেগ বেলেগ চিম ৰাখিব লাগিব। ৰাখিব লাগে। তোমাক যে ফোন কৰিলে আজিকালি ৱেইটিং কিয়? অফিচৰ কল থাকে ৰাতি। অফিচৰ কল আহে, ঘৰৰ মানুহ ভাবে এই ৰাতি নাই ৰাতি মক্কেল বনাই আছে মানুহক। মোৰ নাইট শিফ্ট হয়, নাইট শিফ্টত সেইটো কাৰণে অফিচৰ লগত তুমি এনি টাইম হেৰি কৰি থাকিবা কল আহিয়ে থাকে। হা, যে মই কেতিয়া আহিলো তোমাৰ কাৰণে ৰখি কোনোবা আছো। আছে জীৱনত, সেইকাৰণে হা? অলপ বিজি থাকো। কি ৰাতি কিহে পাইছে আপোনালোকক? এই অমিতা খাবৰ কাৰণে, কেঁচা অমিতা নিমখ দি, কেঁচা নহয় আধা পকা। আধা পকা অমিতা, এইবিলাক দুপৰীয়া সময়তহে খায় মানুহে। মোক খাব মন গৈছে। আমাৰ দুপৰীয়া জাষ্ট হৈছে। হা? চাইগল দা কি বনাই আছে? কাৰ কাৰণে বনাই আছো সুধা? চাইগল দা কাৰ কাৰণে বনাই আছে? মাহীৰ কাৰণে। তোমাৰ কাৰণে বিলকুল নাই বনোৱা। মইতো এনেও খাই দিম, নবনালেও খাই দিম। তোমাৰ কাৰণে একো বনোৱা নাই। ইমানখিনি খোৱা কেপাচিটি অকল মোৰে আছে আৰু কাৰো নাই। গোটেইখিনি তোমাৰ। চব লাষ্টত বাচি গ'লে পাবা আৰু তুমি। আমি খাই লওঁ, মাহী আৰু আমাৰ মেইন। বাচিলে আপোনালোক খাই ল'ব, মই আগত খাই দিম। হয় নেকি? বাপৰে। মাহঁতেতো ready হ'ব লাগিব। হৈ যাব ইনশাআল্লাহ। আপুনি নামাজটো লাহে লাহে কৰিব লাগে। ধৰা কৰি যাব, ধৰিচাই কৰিম। হ'ব ঠিক আছে। চ' আজি চিকেন বাৰ্গাৰ বনাম। চ' তাৰ কাৰণে মই চিকেন তাতে বইল কৰি লৈছোঁ, বাকী পিঁয়াজ, আপোনাৰ বিলাহী, ধনিয়া যি য'ত লাগে চব ৰেডি কৰি আছোঁ, খালি বন আছেই। এতিয়া ৰেডি কৰি আছোঁ বাৰু, চাই থাকক কেনেকৈ বনাম। পিঁয়াজ ধুনীয়া আছোঁ মই, তাৰপিছত কাটি থোৱা চিকেনখিনি এতিয়া দি দিওঁ। ভিডিঅ' ধুনীয়া ৰেডি হৈ গ'ল মোৰ টেষ্ট। কি গোন্ধটো আহি যায় ন, ভাল লাগে। তুমি খালি গোন্ধ ল'বলৈ আহা না? আৰু মুখৰ পৰা পানী ওলাব। আৰু মুখৰ পৰা পানী ওলাই। বাতিটো ক'ত? বাতি এটা বান্ধিব কৈছিলোঁ যে। নাই এতিয়া বন্ধা নাই, ইমান ওলোৱা নাই, লাহে লাহে ওলাব আৰু এতিয়া। শুঙিলে বেছি বাতিৰি কাম নহয়, ডেক্সি লগাব লাগিব ইয়াত। ইমান দেৰি লাগে দেই বনাবৰ কাৰণে, কেতিয়া যে হ'ব। ৰেডি কৰিব লাগিব না। ৰৈ আছো অথনি পৰা খাবলৈ, অফিচত কাম চাম কৰি মেলি আহিছো, টাইম লাগে বাৰ্গাৰটো বনাব। ভোকত মৰি গৈ আছো মই অথনি পৰা। গ'লে নহয়, স্লাইচ চিজ চব আহি গ'ল। হে ফাইনেলি খাব পাম আৰু এতিয়া। ফাইনেলি খাব পাৰিব এতিয়া। নাইচ। চিঞৰি ক'ব, তেতিয়াই শুনা পাব। মনে মনে কৈ থাকিলে কি গম পাব? চ' গাইজ ফাইনেলি মোৰ বাৰ্গাৰ ৰেডি, চিকেন বাৰ্গাৰ ৰেডি। এয়া চাব পাৰিছে, কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে। বাকী খাই ক'ম আৰু কেনেকুৱা, বাকী খাই ক'ম মানে কি ইহঁতে খাই ক'ব, মোকতো ভালেই লাগে। বাকী খোৱা মানুহে এতিয়া ক'ব কেনেকুৱা লাগিছে। মাহী ৰেডি, কেনেকৈ লাগিছে? গৰম গৰম, গৰম গৰম খালে ভাল লাগিব। গৰমা গৰম। বিসমিল্লাহ।
मैं कैमरामैन वाकई में बहुत मजेदार है, स्वादिष्ट स्वादिष्ट। बहुत केचप दिया नहीं? केचप एक्स्ट्रा আছে লাগিলে বহুত ভাল আপোনাৰ লাগিছে। আপোনাৰ নিচিনা হৈছে নে আপোনাৰ মই ভাল পাওঁ খাই এইটো বস্তু, কিন্তু চিকেনটো আজিহে খাইছোঁ। ভাল হৈছে। মাহী খাই পেলাই কওক बहुत ভাল আছে, বহুত ভাল আছে, ইমান টেষ্টি হৈছে ন। গৰম গৰম বহুত যোনে এইটো বনাব না বহুত ভাল পাব, বহুত বেছি। ভাল লাগিছে ন? ৰেচিপি দিছ? বহুত টেষ্টি না ৰেচিপি দিয়া নাই এনেই অকণ অকণ দেখাইছোঁ বাকী গাইজ ৰেচিপি লাগিলে কমেণ্ট কৰিব দি দিম বাৰু একো নাই ओके ब्रो ओके फिर मिलेंगे इंशाल्लाह इंशाल्लाह फिर अस्सलाम मिलेंगे। वालेकुम। वालेकुम सलाम। आइए आपको नया एक रेसिपी के साथ नए रेसिपी के साथ आए जाना फिर से इंशाल्लाह, इंशाल्लाह। खाएंगे, मौज करेंगे। जब तक हयात लोग नहीं है तब तक हम लोग तब एंजॉय अपन करता खाते है रहते हैं। अपन खाते रहता बिस्मिल्लाह है करेंगे। बिस्मिल्लाह करेंगे गुड हाँ? नाइट, अस्सलाम वालेकुम। वालेकुम सलाम माही ओके গৈ থাকোঁ এতিয়া হা দোৱা কৰিব লাইক লাইক কমেণ্ট দিয়া কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।